নমস্কাৰ আজি আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ আজিৰ টপিকটো হয় এইটো 6 reasons you are not able to lose weight and fat 6টা ৰিজন যোনটো কাৰণে আপোনালোকৰ ফেট লছ আৰু ৱেট লছ হোৱাৰ দিগদাৰ হৈছে প্ৰথমটো হ'ল অভাৰ ইটিং য়েছ সেইটো কাৰণে সবতছে প্ৰথম আমি বুজিব লাগিব আমাৰ ৱেট লছ আৰু ফেট লছ কেনেকৈ হয় আমাৰ ৱেট লছ আৰু ফেট লছ হয় সেইটো ডিপেণ্ড কৰে কেলৰিজৰ ওপৰত আমি যদি বেছি কেলৰিজ বাৰ্ণ কৰোঁ বেছি খোৱাতকৈ আমাৰ ৱেট লছ আৰু ফেট লছ হয় কিন্তু আমি যদি বেছি খাওঁ আৰু আমাৰ যদি কেলৰি বাৰ্ণ যদি আমাৰ কম হয় তেতিয়া আমি ৱেট গেইন আৰু ফেট গেইন কৰিম সেইটো কাৰণে ট্ৰাই কৰিব যে আপোনালোকে অলপ কম অভাৰ ইটিং কৰক ছেকেণ্ডটো হয় নট গেটিং এনাফ প্ৰটিন মই বহুতবাৰ কৈছোঁ কি প্ৰটিনছ বহুত ইম্পৰ্টেণ্ট হয় কি হয় যেতিয়া আমি এনেকুৱা বস্তু খাওঁ প্ৰটিনছ লাইক চিকেন মাছ দৈ পনীৰ গাখীৰ কি হয় তেতিয়া আমি যেতিয়া খাই দিওঁ আমাৰ পেটটো ভৰি যায় আৰু আমাৰ সেইবোৰ বস্তু খাবলৈ বেছি মন নাযায় আমি তেতিয়া অভাৰ ইট কম কৰিম আৰু আমাৰ ৱেট লছ তেতিয়া হ'ব থাৰ্ড হয় নট গেটিং এনাফ শ্লিপ য়েছ শ্লিপ বহুত ইম্পৰ্টেণ্ট হয় যদি আমি ভালকৈ নুশোঁ তেতিয়া কি হয় আমাৰ বহুত বডিত হৰম'নছ আছে সেইবোৰ ডিষ্ট্ৰাক্ট হৈ যায় আৰু তেতিয়া কি কৰে তাহাঁতি ৰিলিজ কৰে এনেকুৱা হৰম'নছ এনেকুৱা হাংগাৰ হৰম'নছ যোনটো কাৰণে আমি বেছি অভাৰ ইট কৰিব পাৰোঁ সেইটো কাৰণে আমি যদি ভালকৈ আহোঁ তেতিয়া আমি আমাৰ চব হৰম'নছ ভালকৈ ৰেগুলেট হৈ থাকিব আৰু আমাৰ বেছি তেতিয়া ভোক নালাগে আৰু আমি অভাৰ ইট নকৰোঁ আৰু তেতিয়া আমাৰ ৱেট লছ হ'ব নেক্সট নট গেটিং এনাফ ৱাটাৰ য়েছ পানী খোৱা বহুত ইম্পৰ্টেণ্ট কমচে কম 2-3 লিটাৰ পানীটো খাবই পানী খালে আমাৰ চাব আপোনালোকে যদি আমি ভালকৈ পানী খাইছে আপোনালোকৰ তাত ভোক নালাগে আৰু যদি ভালকৈ আপোনালোকে পানী খাইছে আৰু ভোক নালাগে আৰু আপোনালোকে কম খাব তেতিয়া আপোনালোকৰ ৱেট লছ হ'ব কম আৰু ভাল খায় নেক্সট হয় নট ডুইং এনি ফিজিকেল এক্টিভিটি কিবা না কিবা এক্টিভিটি কৰা ফিজিকেল এক্টিভিটি কৰা ইম্পৰ্টেণ্ট নট অনলি ফৰ আ ফিজিকেল বডি আমাৰ মেণ্টেল হেল্থৰ কাৰণেও বহুত ভাল হয় আমি যদি ক'ৰবালৈ ৱক কৰোঁ ক'ৰবাত ৱক কৰি যাওঁ তেতিয়া আমাৰ মনটো ভাল লাগে আমি যদি জগিং কৰোঁ আমি কিবা না কিবা কৰি থাকিব ডান্সিং জুম্বা আৰু তাৰ লগতে কমচে কম 2-3 দিন ইন আ উইক ষ্ট্ৰেংথ ট্ৰেইনিং কৰা দৰকাৰ তেতিয়া কি হয় আপোনালোকৰ মাছলছ বিল্ড হয় আপোনালোকৰ বডিটো একদম ষ্ট্ৰং হৈ থাকে সেইটো কাৰণে ট্ৰাই কৰিব কিবা না কিবা কৰিবলৈ কাৰণে ফিজিকেল এক্টিভিটি নেক্সট হয় লাষ্ট আণ্ডাৰলাইন মেডিকেল কণ্ডিশ্যনছ আপোনালোকে চাব কিছুমান আমাৰ হৰম'নছ আছে সেইবোৰ যদি ভালকৈ কাম নকৰে তেতিয়া কি হয় আমাৰ কিবা থাইৰইড PCOS সেইবোৰ হোৱাৰ চান্সেছ আছে তেতিয়া কি হয় আমি যদি চব কৰোঁ আমি ভালকৈ পানী খাইছোঁ শুইছোঁ চব কৰিছোঁ ৱেট লছ কৰিবলৈ কাৰণে কিন্তু তেতিয়া আমাৰ ৱেট লছ হোৱা নাই তেতিয়া কিবা এনেকুৱা মেডিকেল কিবা কণ্ডিশ্যন থাকিব পাৰে সেইটো কাৰণে প্ৰফেচনেলৰ ওচৰত যোৱা দৰকাৰ চ' আপোনালোকে যদি তেহেঁতৰ ওচৰত যায় তেহেঁতি আপোনালোকে ভালকৈ ক'ব পাৰিব কি কৰিব লাগে কি কৰিব নালাগে চ' সেইটো আজি আছিলে থেংক ইউ হোপ কৰিছোঁ আপোনালোকৰ ভাল লাগিলে আৰু কিবা যদি টপিকৰ ওপৰত আপোনালোকৰ কিবা ভিডিঅ' লাগে আপোনালোকে ক'ব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ধন্যবাদ